মনতে ল পঢ়াৰ সপোন এটা পুহি ৰাখিছে নেকি আপুনি যদি ৰাখিছে তেনেহলে আপোনাৰ সপোন বাস্তৱায়িত হ'ব কাৰণ জেবি ল কলেজ গুৱাহাটীত আছে জেবি ল কলেজ তাত 5 ইয়াৰ্স ইন্টিগ্ৰেটেড BA LLB অনার্স কোর্সত এডমিশনৰ বাবে 2020-21 শিক্ষাবৰ্ষৰ বাবে অনলাইন আবেদন বিচৰা হৈছে ফুল টাইম কোর্স হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি যে 10+2 হ'ব লাগিব জেনাৰেল ক্যান্ডিডেটৰ বাবে 45% মিনিমাম মার্কস থাকিব লাগিব আৰু OBC SC ST ক্যান্ডিডেটৰ বাবে 40% থাকিব লাগিব জেনাৰেলৰ বাবে 45% থাকিব লাগিব এডমিশন প্ৰসিডিউৰ কি প্ৰথমে আপুনি জেবি ল কলেজৰ অফিচিয়েল ওয়েবসাইটত যাব লাগিব www.jblawcollegeguwahati.com মই আকৌ এবাৰ কৈ দিছো যে www.jblawcollegeguwahati.com যাব লাগিব লাষ্ট ডেট গৈ তাত আপুনি এপ্লাই কৰিব লাগিব লাষ্ট ডেট হৈছে 17 আগষ্ট তাৰিখ তাৰ পিছত শৰ্ট লিস্টেড ক্যান্ডিডেট খিনি নাম মাৰিব 21 আগষ্ট তাৰিখে এটা ভাইভা হ'ব 24 25 আৰু 26 তাৰিখ 3 দিন ভাইভা হ'ব ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে ভাইভা হ'ব এই ভাইভাৰ ৰিজাল্ট দিব আপোনাৰ আগষ্ট সেপ্টেম্বৰ 1 তাৰিখে ভাইভাৰ ৰিজাল্ট দিব এডমিশন হ'ব 2 তাৰিখৰ পৰা 4 তাৰিখৰ ভিতৰত অনলাইন এডমিশন এতিয়া আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে অনলাইন ইন্টাৰভিউত কি সুধিব বা ভাইভাটোত কি সুধিব তিনিটা ধৰণৰ কোৱেশ্চন সুধিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ লগতে লিগেল এপ্টিটিউড যেটো ল ৰিলেটেড গৰি লিগেল এপ্টিটিউডৰ কোৱেশ্চন থাকিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু লিগেল এপ্টিটিউডৰ কোৱেশ্চন থাকিব এখিনি আছিল লাষ্ট ডেট হৈছে 17 আগষ্ট তাৰিখৰ আগত আপুনি জেবি ল কলেজৰ অফিচিয়েল ওয়েবসাইটত যাওক তাত সবিশেষ ধুনীয়াকৈ পঢ়ি চাওক আৰু আপুনি এপ্লাই কৰক যদি আপোনাৰ ল পঢ়িব মন আছে তেনেহলে আপুনি এপ্লাই কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক যাৰ নেকি ল পঢ়িবলৈ ইচ্ছা আছে উপকৃত হ'ব আজি ভিডিঅ'টো ইমানেই আছিল শ্বেয়াৰ কৰি দিব ধন্যবাদ